নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি যিহেতু নৱবৰ্ষৰ প্ৰথম দিনটো 2023 চনৰ 1 জানুৱাৰীত নিশ্চয় সকলোৱে ফুৰিবলৈ গৈছে। আমিও এতিয়া এয়া ওলাইছোঁ চব, আৰু আপোনালোকক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিনো আমি ক'ত যাওঁ, কথা কি বতৰা সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু সকলোৰে মংগল হওক, শুভ বুলি এদিনকেইটা যাতে সকলোৱে দুখবোৰ পাহৰি সুখেৰে ভৰাই পৰক সকলোকে, তাৰেই মই কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ যাতে সুখে থাকোঁ বা আমিও সুখে থাকোঁ, সকলোৰে ভাল হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ক'ত যাওঁ কি কথা সকলোখিনি চাই থাকক আপোনালোকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি ওলালোঁ, সকলো ওলাই মেলি আজৰি হ'লোঁ। আপোনালোকক তাত গৈ দেখুৱামগৈ, নিশ্চয় দেখিব। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay? Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby I have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not. আমি পাই গ'লোঁ পিকনিক প্লেচ। আমি আহিছোঁ শান্তি আশ্ৰম। আপোনালোক শান্তি আশ্ৰমৰ ফালে বা আজিকালি নিদিয়ে খাবলৈ। এতিয়া মানুহ চাওক আজি একদম কিমান গোটেই। গাড়ী ফচি গৈছে ফ্ৰেণ্ডছ ইয়াত। আৰু এয়া দেখিছেনে বিভিন্ন ঠাইৰ পৰা আহিছে আজি বনভোজস্থলীলৈ। ব্ৰহ্মপুত্ৰ পাৰত আৰু যোৰহাটৰ আছে শান্তি আশ্ৰম। টেণ্ট লৈ লৈছে। আমি জেগা চাই চাই আহি আছোঁ আৰু আমাৰ আগত আমাৰ ফাইলবোৰে খৰি চৰি লৈ গৈ আছে সকলোখিনি আয়োজন কৰিবলৈ। সৌখন নাও দেখিছেনে, নাও চলাই আছে। ফ্ৰেণ্ডছ, আমি আহি পায়ে সকলোৱে কাম কৰিবলৈ আৰম্ভ কৰিয়ে দিলোঁ দেই, মানে কটা বচা কৰিবলৈ। কাৰণ সোনকালে কাটি মেলি দিলেহে বনাব পাৰিব নহয় জানো। সেইবাবে আমি বিলাহী, পিঁয়াজ, আলু আদি কাটি দিলোঁ। আৰু এতিয়া মাংস বনাব, প্ৰথম চিকেন বনাব। এয়া তেল গৰম হৈ আছে, পিঁয়াজ ঢালি দিব, বিলাহীও দি থৈছে একেলগতে। আৰু মানে প্ৰথম চিকেন কাৰী বনাব। চিকেন বনি যাব আৰু আমাৰ আধা আধি আমি ঘৰত বনাই আনিছোঁ, খাম আৰু যামগৈ। চাই থাকক ভিডিঅ'টো দেই সম্পূৰ্ণকৈ। এতিয়া তেল গৰম হ'ল যিহেতু পিঁয়াজ আৰু বিলাহী দি দিলে। আৰু ভাইটিয়ে বনাইছে দেই, মামা ল'ৰাটোৱে বনাইছে, বহুত ধুনীয়া টেষ্টি খানা বনাই সিও।
ভাল লাগিল আজি খানাটো খাই। আৰু মই যিহেতু ঘৰত এডিটিং কৰি কথাবোৰ ক'বলগীয়া হৈছে, পিছত ভইচটো দি দিছোঁ, বেয়া নাপাব দেই, কৈ লৈছোঁ ঘৰত। মামা ল'ৰাই পূৰা হেতা ঘূৰাইছে দেই ফ্ৰেণ্ডছ। আৰু এতিয়া মেৰিনেট কৰা মাংস দি দিব। আপোনালোকেও চাগে নিশ্চয় ক'ৰবাত গৈছে নহয় জানো আজিৰ দিনটোত। আৰু মানে এইটো এটা প্ৰীতি ভোজ বুলি কয় আৰু ভাল লাগে অকণমান দূৰত আহি খায়। এই আমাৰ ফাইল হ'ব, আমাৰ মানে মামা ঘৰৰ ফালৰ পৰা আহিছে ওচৰলৈ। আমি ফ্ৰেণ্ডছ কাটি মেলি এতিয়া অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। মানে চৌপাশটো অকণমান চাওঁ নহয় জানো, এইখন 3 নং স্পাৰ বুলিও কয় দেই। আৰু আগতে শান্তি আশ্ৰমৰ ওচৰতে খাবলৈ দিয়ে, কিন্তু আজিকালি নিদিয়ে। শান্তি আশ্ৰমৰ মন্দিৰৰ ওচৰত খাবলৈ নিদিয়ে, এই বাগিচৰ নিদিয়ে। বহুত মানুহ আহিছে ইয়ালৈ। ভিডিঅ' চব ফ্ৰেণ্ডছ কিমান ভাল লাগিছে। আমি একদম ওপৰত গৰাত উঠি আছিলি, মানে মাথাউৰিৰ ওপৰত উঠি আছিলি। ফ্ৰেণ্ডছ এতিয়া আমি খাবলৈ বহি গ'লোঁ সকলোৱে লগে ভাগে একেলগে। আৰু আমাৰ ভাত সাজতনো কি আছিলে তাকে অকণমান ভিডিঅ' কৰি থৈছোঁ, আপোনালোকক দেখুৱাওঁ। আৰু মানে কি হয়, ল'ৰাটো আছে যিহেতু মই ইমান ভিডিঅ' কৰি থাকিবলৈও অসুবিধা হয়, সেইবাবে এনেকেই মই ভিডিঅ' অলপ কৰি থৈছোঁ। আৰু এয়া নেদেখুৱালেতো নহ'ব আজি, কাৰণ আমি প্ৰীতি ভোজ খাবলৈ আহিছোঁ নহয় জানো। এয়া আমাৰ খানাৰ বাবে সকলো একদম ধুনীয়াকৈ বহি লৈছে। আৰু সকলো মানে মোৰ ঘৰৰে মানুহ দেই। এয়া সকলো মামা ঘৰৰ মামা ছোৱালীয়ে চব হয়। আৰু মামাৰ ছোৱালীবোৰৰ জোৱাইবোৰ আহিছে, সেই তেনেকুৱাই আমি সকলো ঘৰৰ মানুহে একেলগে খাইছোঁ। এয়া আমাৰ ভাতৰ আয়োজন, মই মানে আধা খালোঁ, এই ল'ৰাটোক খুৱাই আছিলোঁ, সেইবাবে দেখুৱাবলৈ এনেকৈ দেখুৱাইছোঁ। আৰু সকলোৱে খাই লওঁ, আকৌ লগ পাম। আমি ফ্ৰেণ্ডছ খাই বৈ একদম আজৰি, গোটেইখন বান্ধি ল'লোঁ, দেখিছেনে। আৰু ঘৰতে মানে আধা আধি বনাই অনা হৈছিলে, আৰু ইয়াত অকল চিকেন কাৰীটোহে ইয়াত বনোৱা হৈছে। আমাৰ জুতিত কি আছিলে নিশ্চয় অলপ দেখুৱালোঁ, দেখিলে। ছাগলী মাংস আছিলে, আৰু সেয়া চিকেন আছিলে, আৰু চালাড, ভাত, পোলাও, তেনেকেই আনি খালোঁহি আৰু এসাঁজ। কিন্তু ইয়াত বনাবলৈ মানে টাইমটো অকণমান দেৰি হ'ল অহা, সেইবাবে আমি ঘৰতে সেই আইটেমসমূহ বনাই মেলি আনিলোঁ। আৰু ভিডিঅ'টো আজি কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। দিমগৈ কাইলৈহে ভিডিঅ'টো চাগে আপোনালোকে পাব। এইখন আমাৰ ব্ৰহ্মপুত্ৰখন দেখিছেনে নিশ্চয়, ব্ৰহ্মপুত্ৰৰ পাৰত। ভাল লাগে আৰু বেলি ডুবু ডুবু অৱস্থা। আমিও এতিয়া ঘৰমুৱা হ'ম। আৰু ফ্ৰেণ্ডছ আমি খাই বৈ ইয়াৰ পৰা এতিয়া যাবলৈ ওলাই আহিলোঁ। এতিয়া যামগৈ শান্তি আশ্ৰমৰ মন্দিৰলৈ। ব'লক তেন্তে শান্তি আশ্ৰম মন্দিৰ চাওঁগৈ। এয়া শান্তি আশ্ৰমৰ মন্দিৰ। এয়া ফ্ৰেণ্ডছ শান্তি আশ্ৰমৰ চৌপাশটো। আৰু মানে বগা বগা চাইনবোৰ্ডবোৰ দেখিছেনে, সেই চাইনবোৰ্ডবোৰত মানে লিখি থোৱা আছে ভিডিঅ' কৰিব নালাগে তেনেকুৱাবোৰ। সেইবাবে ভয়ো লাগে অলপ, কৰিছোঁ তথাপিও। সৌৱা চাবলৈ নগ'লোৱেই, এই মন্দিৰ ভাগতে সোমালোঁ আৰু আহিলোৱেই। ফ্ৰেণ্ডছ চাই লওক কি ধুনীয়া শান্তি আশ্ৰমখন। আৰু ইয়াত ভিডিঅ' এলাউড নাই, মই মনে মনে কৰি থৈছোঁ দেই।
ফ্ৰেণ্ডছ আমি ইয়াৰ পৰা উভতি আহিলোঁ ইয়াত বহুত মানে খেতি কৰে দেই শাক পাচলি খেতি কৰে ভাল লাগে আহিব শান্তি আশ্ৰম আছে ককিলামুখত যোৰহাটৰ আৰু এয়া আমাৰ মামা ছোৱালীহঁত হেৰি মানে মোক ভিডিঅ' কৰিবলৈ গৈছিলে পাহৰিলোঁ এতিয়া দেখুৱাই দিছোঁ এয়া মামা ছোৱালী দেই গোটেই দুইজনী আমি এতিয়া খানা খাই মেলি ঘৰলৈ ৰাওনা হৈ আহি আছোঁ এয়া বাইপাছত আহি আছোঁ আৰু মানে ৰাতিয়ে ঘৰলৈ বুলি গুচি আহিলোঁ মামা ঘৰৰ পৰা সেইবাবে ৰাতি আৰু ভিডিঅ' বনাবলৈ নহ'লে ভিডিঅ'টো আজি কেনে পালে শেষত জনাবলৈ নাপাহৰিব যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ চেনেলটো নাপাহৰিব দেই ফ্ৰেণ্ডছ বাই বাই গুড